শিক্ষাৰ্থীসকল, আজি আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰাজনীতি বিজ্ঞানৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ প্ৰথম অধ্যায় জাতি গঠনৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত প্ৰতিটো প্ৰশ্নৰ উত্তৰ পুংখানুপুংখভাৱে আলোচনা কৰা আছে। আহা ভিডিঅ'টো দীঘলীয়া নকৰি আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। মোৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত আমি ইয়াৰ গুৰুত্বপূৰ্ণ দিশ, ঘটনা আৰু প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি জানি লওঁ ট্ৰাষ্ট উইথ ডেষ্টিনি কি। 1947 চনৰ 15 আগষ্টৰ মাজনিশা ভাৰতবৰ্ষ যেতিয়া স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল, সেই ৰাতিয়ে অৰ্থাৎ 15 আগষ্টৰ সেই মাজৰাতিয়ে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে সংবিধান সভাৰ এখন বিশেষ অধিৱেশনত সম্বোধন কৰি এটা ভাষণ দিছিল, আৰু সেই বিখ্যাত ভাষণটোক কি বুলি কোৱা হয়? ট্ৰাষ্ট উইথ ডেষ্টিনি বুলি জনা যায়। ইয়াত 1 নম্বৰীয়া প্ৰশ্ন এটা আহিব পাৰে, পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰথম ভাষণটোৰ নাম কি? তোমালোকে গম পালা, উত্তৰটো কি? ট্ৰাষ্ট উইথ ডেষ্টিনি। এইবাৰ আমি আগবাঢ়ো দ্বি-জাতি তত্ত্বৰ ধাৰণাটো কি। দ্বি-জাতি তত্ত্বৰ ধাৰণাটো মুছলিম লীগে আগবঢ়াইছিল। বিশেষকৈ মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই ইয়াৰ সমৰ্থন কৰিছিল। এই তত্ত্বতনো কি আছে? এই তত্ত্ব অনুসৰি ভাৰতবৰ্ষত দুটা জাতি আছে, এটা হ'ল মুছলমান আৰু আনটো হিন্দু। সেয়েহে তেওঁলোকে ভাৰতবৰ্ষখনক ধৰ্মৰ ভিত্তিত বিভাজন ঘটাই সুকীয়া মুছলমানৰ কাৰণে পাকিস্তানৰ দাবী তুলিছিল। মুছলিম লীগৰ এই তত্ত্বটো কংগ্ৰেছে প্ৰথমতে বিৰোধিতা কৰিলেও ইংৰাজ চৰকাৰৰ ভূমিকা আৰু মুছলিম লীগৰ এই দ্বি-জাতি তত্ত্বৰ সমৰ্থন গঢ়ি তোলা তীব্ৰ আন্দোলনৰ ফলত কংগ্ৰেছৰ শেষত এই ধাৰণাটো সমৰ্থন কৰিবলগীয়া হৈছিল। ফলত বাস্তৱত এই দ্বি-জাতি তত্ত্বৰ ধাৰণাটোৰ অধীনতে ভাৰতবৰ্ষখন দুটা খণ্ডত বিভক্ত হয়, এটা হ'ল পাকিস্তান আৰু আনটো হ'ল ভাৰতবৰ্ষ। এটা 2 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে, সেইটো হ'ল দ্বি-জাতি তত্ত্বৰ ধাৰণাটো কোনে পোষকতা কৰিছিল? এই তত্ত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল? তোমালোকে গম পাইছা, দ্বি-জাতি তত্ত্বৰ ধাৰণাটো কোনে পোষকতা কৰিছিল? মুছলিম লীগে, বিশেষকৈ মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই। আৰু এই তত্ত্ব অন্তৰ্ভুক্ত ৰাষ্ট্ৰ দুখন হ'ল ভাৰতবৰ্ষ আৰু পাকিস্তান। আমি জানি লওঁ ব্ৰিটিছ ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্য কি। ইংৰাজ শাসনাধীন ভাৰতবৰ্ষত 2 ধৰণৰ অঞ্চল আছিল, ব্ৰিটিছ ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্য। যিবিলাক অঞ্চল বা প্ৰদেশত ব্ৰিটিছ চৰকাৰে পোনপটীয়াভাৱে শাসন কৰিছিল, সেইবিলাক প্ৰদেশক ব্ৰিটিছ ভাৰতীয় প্ৰদেশ বোলা হৈছিল। আনহাতে ব্ৰিটিছে কিছুমান প্ৰদেশ বা অঞ্চল নিজে পোনপটীয়াভাৱে শাসন নকৰি দেশীয় ৰজাবিলাকক শাসন কৰিব দিছিল। অৱশ্যে সৰ্বোচ্চ ক্ষমতাটো ব্ৰিটিছৰ হাততে আছিল। এনে ৰাজ্য বা প্ৰদেশবিলাকক দেশীয় ৰাজ্য বোলা হৈছিল। এখন দেশীয় ৰাজ্যৰ উদাহৰণ হ'ল হায়দৰাবাদ। এটা নতুন গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আছে, ভাৰতবৰ্ষই স্বাধীনতাৰ আৰম্ভণিতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা। ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা পাইছিল, তেতিয়া তাৎক্ষণিকভাৱে সেই স্বাধীনতা লাভ কৰাৰ সেই সময়তে 3টা বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এটা আছিল ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা, কিয়নো ভাৰতবৰ্ষ এখন বিশাল দেশ, ইয়াত বিভিন্ন ধৰণৰ ভাষাৰ মানুহ বাস কৰে, ভিন্ন ধৰ্মৰ মানুহ বাস কৰে, তেওঁলোকৰ সংস্কৃতি বেলেগ বেলেগ। গতিকে এনে এখন বিশাল আৰু বিচিত্ৰ দেশ এখনত ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাটো সেই সময়ত ডাঙৰ প্ৰত্যাহ্বান আছিল। প্ৰত্যাহ্বানটো হ'ল ভাৰতত গণতন্ত্ৰ স্থাপন কৰা, কিয়নো ভাৰতৰ জনসাধাৰণে আধুনিক গণতান্ত্ৰিক ব্যৱস্থাৰ লগত কোনো অভিজ্ঞতা নাছিল। তেওঁলোকে কেনেকৈ নিৰ্বাচনত ভোটদান কৰিব লাগে বা নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, সেই বিষয়ে তেওঁলোকৰ কোনো জ্ঞান বা অভিজ্ঞতা নাছিল। সংবিধানত অন্তৰ্ভুক্ত কৰা মৌলিক অধিকাৰবিলাক কেনেকৈ তেওঁলোকে ভোগ কৰিব লাগে বা মৌলিক কৰ্তব্যসমূহ কেনেকৈ পালন কৰিব লাগে, এইবিলাকৰ বিষয়ে তেওঁলোকৰ কি নাছিল? বিশেষ অভিজ্ঞতা নাছিল। সেয়েহে নতুনকৈ স্থাপন হোৱা ৰাষ্ট্ৰখনত গণতন্ত্ৰ স্থাপন কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। প্ৰত্যাহ্বানটো হ'ল সমাজৰ সকলো শ্ৰেণীৰ লোকৰে কল্যাণ তথা বিকাশ সাধন কৰা।
সেইখিনি সময়ত সমাজত বিভিন্ন ধৰণৰ মানুহে বাস কৰিছিল। কিছুমান ধনী, কিছুমান দুখীয়া, কিছুমান শিক্ষিত, কিছুমান অশিক্ষিত আদিৰে কি আছিল অসমতাৰে পূৰ্ণ আছিল। সেয়েহে সকলো মানুহকে সমানভাৱে বিকাশ সাধন কৰাটো আছিল তৃতীয়টো বৃহৎ প্ৰত্যাহ্বান। এবাৰ আমি জানি লওঁ ৰাজ্য পুনৰ্গঠন আয়োগ আৰু ৰাজ্য পুনৰ্গঠন আইনৰ বিষয়ে। দুটা বস্তু আছে ইয়াতে। স্বাধীনতাৰ পিছত নতুন ৰাজ্য সৃষ্টি বা ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি জটিলতা সৃষ্টি হৈছিল। এই নতুন ৰাজ্য সৃষ্টি বা ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণৰ কাৰণে বা এই সমস্যা সমাধানৰ বাবে 1953 চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হয়। আৰু এই আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শটো আছিল ভাষাৰ ভিত্তিত ৰাজ্য গঠন। এই ৰাজ্য পুনৰ্গঠন আয়োগৰ পৰামৰ্শৰ ভিত্তিতে 1956 চনত ৰাজ্য পুনৰ্গঠন আইনখন প্ৰণয়ন কৰা হয়। আৰু এই আইনৰ ভিত্তিতে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি হয়। এই আইনৰ আধাৰত সৃষ্টি হোৱা ৰাজ্যৰ উদাহৰণ হ'ল গুজৰাট। এই আয়োগ আৰু আইনৰ লগত জড়িত দুটা প্ৰশ্ন আছে, প্ৰশ্ন দুটা চাই লোৱা। পাঠটোৰ চুটি প্ৰশ্ন। স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰটো হ'ল চৰ্দাৰ বল্লভ ভাই পেটেল। সীমান্ত গান্ধী বুলি কোন জনাজাত বা কাক কোৱা হয় সীমান্ত গান্ধী? এইটো হ'ল খান আব্দুল গফৰ খান। আমি এটা ৰচনাধৰ্মী প্ৰশ্নলৈ আগবাঢ়ো। ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা বা লিখা। 1947 চনত ভাৰত বিভাজন এটা শোকজনক ঘটনা হিচাপে মানৱ ইতিহাসত চিহ্নিত হৈ ৰ'ব। ইয়াৰ পৰিণতিসমূহ হ'ল প্ৰথমতে দুখন ৰাষ্ট্ৰ সৃষ্টি। ভাৰত বিভাজনে দুখন ৰাষ্ট্ৰ সৃষ্টি কৰিছিল। কি আছিল? ভাৰত আৰু পাকিস্তান। দ্বিতীয়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। বিভাজনৰ ফলত এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ক আক্ৰমণ কৰিছিল, হত্যা কৰিছিল আৰু তেওঁলোকক কি কৰিছিল? তেওঁলোকৰ সা সম্পত্তিবিলাক ধ্বংস কৰি দিছিল। আনকি কি হৈছিল? লাহোৰ, অমৃতসৰ আৰু কলকাতাত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হৈছিল। সাম্প্ৰদায়িক মণ্ডল কি? অৰ্থাৎ লাহোৰ, অমৃতসৰ আৰু কলকাতাত এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ ঠাইবিলাকত যাবৰ কাৰণে ভয় কৰিছিল। বিভাজনৰ আন এটা পৰিণতি হ'ল মহিলাৰ ওপৰত অপৰাধ। বিশেষকৈ মহিলা আৰু শিশুবোৰ ইয়াৰ বেয়া প্ৰভাৱ পৰিছিল। মহিলাসকলক কি কৰা হৈছিল? অপহৰণ কৰা হৈছিল, ধৰ্ষণ কৰা হৈছিল আৰু কি কৰা হৈছিল? ধৰ্মান্তৰিত কৰা হৈছিল। এনেকুৱা কিছুমান ঘটনা ঘটিছিল য'ত লাঞ্ছিত হোৱা বহুতো মহিলা পৰিয়ালৰ লোকসকলে নিজৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে হত্যা কৰিছিল। বহুতো শিশু মাক দেউতাকৰ পৰা পৃথক হৈ পৰিছিল, তেওঁলোকৰ ঘৰ নোহোৱা হৈ পৰিছিল। মাত্ৰ মহিলা আৰু শিশুসকলৰ অৱস্থা সকলোতকৈ শোচনীয় হৈ পৰিছিল। আনটো পৰিণতি হ'ল ধন সম্পত্তি নাশ। ভাৰত বিভাজনৰ ফলত কোটি কোটি টকাৰ সম্পত্তি ধ্বংস হৈছিল। চৰকাৰী ব্যক্তিগত সম্পত্তি লুণ্ঠন কৰা হৈছিল, কিছুমান সম্পত্তি জ্বলাই দিয়া হৈছিল। আন এটা পৰিণতি হ'ল শৰণাৰ্থীৰ সমস্যাৰ সৃষ্টি। ভাৰত বিভাজনৰ ফলত অসংখ্য মানুহে নিজৰ ঘৰ দুৱাৰ এৰি আন এখন ৰাষ্ট্ৰলৈ গুচি গৈছিল। ভাৰতৰ মানুহ পাকিস্তান, পাকিস্তানৰ মানুহ ভাৰতলৈ গুচি গৈছিল ধৰ্মীয় বিভাজনৰ কাৰণে। ফলত তেওঁলোকে আনখন ৰাষ্ট্ৰলৈ গ'লেও কি হৈছিল? নিজৰ আশ্ৰয়স্থান নোপোৱাৰ কাৰণে শৰণাৰ্থী হিচাপে থাকিবলগীয়া হৈছিল। পৰিণতি হ'ল সংখ্যালঘু সমস্যা। যিহেতু ভাৰতখন ধৰ্মৰ ভিত্তিতে বিভাজন হৈছিল, সেয়েহে গৰিষ্ঠ সংখ্যক মুছলমান মানুহ ভাৰতৰ পৰা পাকিস্তানলৈ গৈছিল যদিও ভাৰতত তেতিয়াও এক গৰিষ্ঠ সংখ্যক কি হৈছিল? মুছলমান মানুহ থাকি গৈছিল। আৰু এই লোকসকলক কেনেদৰে ব্যৱহাৰ কৰা হ'ব বা তেওঁলোকক লৈ কি কৰিব তাক লৈ কি হৈছিল? ভাৰতত সমস্যাৰ সৃষ্টি হৈছিল। হৈ গ'ল। এতিয়া আমি দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰা মহানগৰ তিনিখনৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ আগতেও কৈছিলোঁ, সেইটো হ'ল লাহোৰ, অমৃতসৰ আৰু কলকাতা। আলোচনা কৰিম।
স্বাধীনতাৰ সময়ত কাশ্মীৰ ৰজা কোন আছিল? মহাৰাজা হৰি সিং। স্বাধীনতাৰ সময়ত মণিপুৰ ৰজা কোন আছিল? বুধচন্দ্ৰ সিং। প্ৰাপ্তবয়স্ক মৌলিক অধিকাৰৰ ভিত্তিত বা নীতিত নিৰ্বাচন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখন কোন? মণিপুৰ। হায়দৰাবাদৰ শাসকজনক কি বোলা হৈছিল? নিজাম। ৰাজাকাৰ্ছ কি? হায়দৰাবাদৰ এটা কুখ্যাত অৰ্ধসামৰিক বাহিনী আছিল, যাক ৰাজাকাৰ্ছ বোলা হৈছিল।